ও মা মলো কি করো এটা মোর মানুহজনীৰ গেলা ফটো গেলা এডিট করে কোনবাই ফেসবুকত ইউটিউবত দি দিছে ইনস্টাগ্রামত দি দিছে মই কি করো ওই টেনশনত পড়ে গৈছো পয়সা গুলি আছে মোক ব্ল্যাকমেল কৰি আছে এ মা বলো কি করো মা কি করো ভাই দিয়া কি করে পুরা ভাইরাল করে দিব বলে আর কিবা কিবি ফটো এডিট করে বলে একটা দি দিছে ভাইরাল করে দিব বলে মুখ দেখাবলৈ জায়গা নালাগে বলে যে কি কৰিব। নমস্কাৰ গাইজ, এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হৈছে যদি কাৰোবাৰ কোনোবাই যদি এডিট কৰি ঘৰৰ পৰিয়ালৰ হওক বা কোনোবা মাইকী মানুহ হওক বা আপোনাৰ নিজৰে হওক কোনোবা যদি ধৰক ফটো এডিট কৰি ইনষ্টাগ্ৰাম ফেচবুক ইউটিউবত যদি দি দিয়ে তেতিয়াহ'লে আপুনি একো টেনশ্যন নল'ব। কাকো পইচা ডিমাণ্ড কৰিলে পইচাও নিদিব। আপুনি লগে চাইবাৰ ক্ৰাইমত কমপ্লেইন কৰক। মই চাইবাৰ ক্ৰাইমৰ নাম্বাৰটো কণ্টেক্ট নাম্বাৰটো মই ভিডিঅ'ত দি দিম। আপোনালোকে তাতো গৈ মেলি কণ্টেক্ট কৰিব পাৰিব। গুগলত গৈ আপুনি চাৰ্চ কৰিলেও আপুনি পাই যাব কণ্টেক্ট নম্বৰ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কমেডি ভিডিঅ' আমি আৰু বনাইছোঁ, চবে গ্ৰুপ মিলাই মিলি আমি গ্ৰুপ বনাইছোঁ, বহুত মেহনত কৰি আছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ, ধন্যবাদ, জয় হিন্দ।